নমস্কাৰ, আজি আকৌ আহিলোঁ এটা ৰেচিপি লৈ। আজিৰ ৰেচিপিটো হ'ল কোমোৰা সৈতে বাদাম আৰু চয়াবিনৰ চব্জি। বলক মই বনাই দেখাওঁ। এইটো ৰেচিপি বনাবৰ কাৰণে মই প্ৰথমত চয়াবিন অলপ ভিজাই লৈছোঁ। চয়াবিনখিনি ভিজাই লোৱাৰ পিছত মই বাদাম অলপ ভাজি ল'ম। বাদামখিনি যেতিয়া ফুটিব ধৰিব তেতিয়া মই ওলাই ল'ম। এয়া চাওক, বাদামখিনি ভাজা হৈ গ'ল। এতিয়া মই বাতি এটাত ওলাই ল'ম। চব্জিটো বনাবৰ কাৰণে মই লৈছোঁ জলকীয়া, পিঁয়াজ, তেজপাত, কোমোৰা, আলু আৰু লগত ভিজাই থোৱা চয়াবিন, ভাজি থোৱা বাদাম, হালধি, আদা, নহৰু, জিৰা, ধনিয়া পেষ্ট। প্ৰথমত মই কেৰাহীত তেল দি তেলখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত ভিজাই থোৱা চয়াবিনখিনি এবাৰ ভালকৈ ধুই লৈছোঁ। ধোৱা হোৱাৰ পিছত মই কেৰাহীত দি লৈ অলপ ভাজি ল'ম যেতিয়ালৈকে গল্ডেন কালাৰ হৈ নাযায়। যিহেতু চয়াবিনখিনি ভাজা হৈ গ'ল, এতিয়া মই প্লেট এখনত ওলাই পেলাই ছাইড কৰি থৈ দিছোঁ। তাৰপিছত মই আকৌ সেই একেখন কেৰাহীতে তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই অলপ পাঁচফোৰণ দিলোঁ। তাৰপিছত দিলোঁ তেজপাত, জলকীয়া আৰু কাটি থোৱা পিঁয়াজ এটা। সেইখিনি দি লৈ অলপ ভাজি লৈছোঁ। এয়া চাওক, পিঁয়াজখিনি ভাজা হৈ গৈছে ভালকৈ। এতিয়া মই দিলোঁ কাটি থোৱা কোমোৰা, আলু। সেইখিনি দিয়া হোৱাৰ পিছত পেষ্টখিনি দিলোঁ। তাৰপিছত হালধি দি ভালকৈ মিক্স কৰি দিছোঁ যাতে লাগি নাযায়। মিক্স কৰা হোৱাৰ পিছত মই দিলোঁ নিমখ। নিমখখিনি দি লৈ আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈ কভাৰ কৰি বহাই দিছোঁ। তাৰপিছত মই ভাজি থোৱা বাদামখিনি অলপ স্লাইটলি গুড়া কৰি লৈছোঁ। বেছি গুড়া কৰিব নালাগে, আপোনালোকে মিক্সিটো কৰিব পাৰে। যিহেতু বস্তুখিনি অলপ সেইকাৰণে মই এনেকুৱা খুন্দি লৈছোঁ। এইপিনে চব্জিখিনিও সিজি গৈছে। তাৰপিছত মই ভাজি থোৱা চয়াবিনখিনি দি লৈ অলপ মিক্স কৰি দিছোঁ। দেন মই এড কৰিলোঁ টমেট' চচ। সেইখিনি দিয়া হোৱাৰ পিছত অকণমান গৰম পানী দিলোঁ। লাষ্টলি বাদামখিনি এড কৰি মিক্স কৰি লৈ ঢাকি লৈ ভালকৈ সিজিব দিলোঁ। এণ্ড ফাইনেলি মোৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া চাওক, ধুনীয়াকৈ বস্তুখিনি মিলি গৈছে। যিহেতু চব্জিখিনি হৈ গ'ল, মই বাচন এখনত ওলাই লৈছোঁ। আপোনালোকে ঘৰত বনাই ক'বচোন মোক কেনেকুৱা হৈছে। এণ্ড মোৰ প্ৰিভিয়াছ ভিডিঅ' যদি আপোনালোকে চোৱা নাই, দেন মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। মইতো সদায় এটা ভিডিঅ' আনি আছোঁ, কিন্তু সেই হিচাপত মই ইমান এটা ছাবস্ক্ৰাইব পোৱা নাই আৰু লাইকছো পোৱা নাই। চ' আপোনালোকে ভিডিঅ'টো চাই নথব, লগত লাইক আৰু ছাবস্ক্ৰাইবো কৰি দিব। আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো মই দি দিম, আপোনালোকে তাতেও এবাৰ চাব। মই তাতে ৰিলচ দি থাকোঁ যোনটো মই বনাওঁ ইয়াতে। এণ্ড লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।